Hello guys, মই হৈছো Konika নতুন এটি ভিডিও লৈ আকৌ স্বাগতম জনাইছো। আজি লৈ আইছো ভিডিওটোৰ যোগেদি পেলনীয়া সামগ্ৰীবিলাকে মানে কি কৰিব পাৰি আৰু ঘৰ কেনেকৈ ধুনীয়াকৈ সজাব পাৰি তাৰে এটি ভিডিও লৈ আইছো আপোনালোকৰ মাজলৈ। ভিডিওটো প্লিজ সম্পূৰ্ণকৈ চাব, পাৰিলে হেকত সাবস্ক্ৰাইব কৰি দিব আৰু ধুনীয়া ধুনীয়া ভিডিও বনাবৰ বাবে মই উৎসাহিত হ'ম। তেনেহলে পলম নকৰি বলক ভিডিওটো চাওঁ। পেলনীয়া সামগ্ৰীবিলাক এয়া মই কি কৰিলো সব দেখিলে। এই টাবটো কিনা হয়। তাৰপিছত এইটো চিনি পাইছে, এখন মানে কি বটলৰ ঢাকনি হৈছিলে পেলনীয়া মানে ব্যৱহাৰ নোহোৱা। এয়া আৰু কি কৰোঁ কি নকৰোঁ এয়া ডিজাইন দি দিলোঁ এনেকৈ দেখিছে। এইটো এই বমবিটা বটল হৈছিলে এয়া এনেকৈ ডিজাইন দি দিলোঁ। এইবিলাক ইনডোৰ প্লেণ্ট হয়, ধুনীয়াকৈ এনেকৈ ঘৰৰ ভিতৰত সজাব পাৰি আৰু বহুত দিনলৈকে ঘৰৰ ভিতৰত এনেকৈ সতেজ হৈ থাকে। তাৰপিছত এইটো দেখিছে, এইটো প্লাষ্টিকৰ কাপ হৈছিলে, পেলাব বেয়া লাগিলে, ফটাও নাই একো হোৱা নাই মানে। সেয়া আৰু এনেকৈ কালাৰ কৰি দিলোঁ। তাৰপিছত এয়া টেমা, এইবিলাক ৰঙৰ টেমা দেখিছে। এইডোখৰ মানে স্লেবখন মানে আমাৰ পাকঘৰ হ'ব পিছত, মানে এতিয়া মানে পাকঘৰ কৰা নাই আৰু ঘৰ আধা বনোৱা হৈ আছে, সেইবাবে খিৰিকী সন্মুখটো মই এনেকৈ সজাইছোঁ। তাৰপিছত এইটো চিনি পাইছেনে, এইটো মানে কি আমাৰ ওচৰৰে বজাৰ এখনত ককৰা পোৱা যায়, ককৰা বিক্ৰী কৰে। এইটোত মানে 5জনী বা 6জনীমান ককৰা ধৰে, লৈ আনিছিলে। মোৰ পেলাব বেয়া লাগিলে, সেইবাবে মই এইটো ফুলো এইটো হেঙিং কৰিম বুলি ভাবিছোঁ আৰু অলপ ডাঙৰ হৈ লওক বুলি ভাবিছোঁ দেখিছে। তাৰপিছত এইটো এয়া দেখিছে কাপ, পেলাব বেয়া লাগিলে। এইটো দেখিছে ফ্লাক্সৰ বটল, পানী বটল, ইনডোৰ প্লেণ্ট হয়। এইটো ভিতৰত থ'ব পাৰি যিমান দিন পাৰে, যিমান দিন জানে আৰু কিছুমানে বহুতে জানে মানে এইবিলাকৰ বিষয়ে। এয়া আৰু কেনেকৈ সজাইছোঁ দেখুৱাইছোঁ অলপ চলপ দেখিছে। এইটো কাপ, এইটো একচুৱেলি কিনা হয়। এয়া এনেকৈ সজাইছোঁ। সৰু সৰু প্লেণ্ট এইবিলাক, ডাঙৰো নহয়, এইবিলাক জানে আৰু। এইটো জোপোহা হয়, এয়া ৰঙৰ টেমা। তাৰপাছত এইটো দেখিছে নাৰিকল তেলৰ টেমা। সজোৱাবিলাক কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে প্লিজ কমেণ্টত জনাব। এয়া দেখিলে খিৰিকীৰ সন্মুখ ভাগ মই এনেকৈ সজাইছোঁ। আৰু এটা বস্তু দেখাম বলকচোন, চাওঁগৈ। দেখিছে মোৰ মেচিনৰ এয়া টেবুল, মেচিনৰ টেবুলৰ সন্মুখতে মই এনেকৈ মনি প্লাণ্ট সজাইছোঁ। মনি প্লাণ্ট কেইজোপা মই নিজে বনোৱা দেই। এইটো মানে কি ষ্টেণ্ডটো ফিল্টাৰ ষ্টেণ্ড হয়, ব্যৱহাৰ নহয়। আমাৰ ইয়াত পানী মানে খুবেই ভাল। তাৰপিছত এইটো চিনি পাইছে ফ্লাৱাৰ, এইবিলাক ইনডোৰ প্লেণ্ট।
ফ্লাৱাৰ নহয় এখন হৈছিলে ষ্টিলৰ কাঁহী মানে ইউজ নোহোৱা এইবোৰ মাজে মাজে ক'ৰবাত অলপ চলপ ফাটিছিলে মানে এনেকৈ ব্যৱহাৰ নোহোৱা এইবিলাক দেখিছে পেলনীয়া এইবিলাক পেলনীয়া বাতি মানে ওৱান টাইম আৰু তাৰপিছত এইটো চিনি পাইছে এইটো বজাৰত এইবিলাক ওলাই থাকে চিঞৰি থাকে বাতিবিলাক বিক্ৰী কৰি থাকে মই এনেই মৰম লাগিল লৈ আহিলোঁ কি কৰোঁ কি নকৰোঁ এয়া মনি প্লেণ্টজোপা এনেকৈ বনাইছোঁ তাৰপিছত ইয়াতো আৰু কিবা কিবি সজাব পাৰিলোঁহেঁতেন পিছত আকৌ এদিন দেখাম তাৰপাছত এইটো দেখিছে এইটো হৈছে ৰাইচ কুকাৰ মানে পেলনীয়া ব্যৱহাৰ নোহোৱা মই এনেকৈ সজাইছোঁ দেখিছে এইজোপা এয়া এজোপা কিন্তু মই নিজে বনোৱা দেই মানে বহুত দিন ধৰি এনেকৈ বনাই এতিয়াহে মানে এনেকুৱা জোপোহা হৈছে আৰু চাহৰ টেবুলখন কেনেকৈ সজাইছোঁ চাহ বলক এয়া দেখিছে এজোপা মনি প্লাণ্ট বহুত দিন ধৰি মানে এইজোপা এনেকৈ আছে মানে বছৰ হিচাপে হ'ল নেকি ডাঙৰ হোৱা নাই কাৰণ ভিতৰত থোৱাৰ বাবে নেকি এনেকুৱা ডাঙৰ হোৱা নাই সেইকাৰণে ভালো লাগে এনেকৈ থাকে পানী শুকাই যায় পানী আকৌ দি থাকোঁ এয়া দেখিছে চাহৰ টেবুলত এনেকৈ থৈ দিলে কিমান ধুনীয়া দেখে শেষত ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পালে প্লিজ কমেণ্ট কৰি জনাব